खुलुमबाय स्टुडिअ दङ आं राजिब बसुमतारी बर' हारिनि गेजेराव थामथि बिटिआर गोजोन गोरोबथाया थांनाय 2020 मायथाइनि 27 जानुवारि खालारनि गेजेराव जानानै थाङो आरो बे बिटिआर गोजोन गोरोबथानि जा दफाफोर जा आद्रा थानाय मावफुंनांगौनि आद्रा थानाय दफाफोर बेखौ मावफुंहोनो थाखाय दुलाराय बर' फरायसा आफादनिफ्राय बा बर' हारिनिफ्राय फैबाय थानाय समाव मिरु सरकार आरो रायजो सरकारखौ गोख्रोङै दाबि खालामगोन आरो जुदि रायजो सरकार आरो मिरु सरकारा बिटिआर गोजोन गोरोबथानि दफाफोरखौ जुदि मावफुङाब्ला अब्लानिया सोमावसारनानैब्लाबो बे बिटिआर गोजोन गोरोबथानि दफाफोरखौ मावफुंनो थाखाय मिरु दुलाराय बर' फरायसा आफादनिफ्राय गोख्रों सोमावसारनायनिबो बाथ्रा बुंदों मिरु दुलाराय बर' फरायसा आफादनि आफादगिरि खोरोमदाव औवारी बिथाङा बिटिआर गोरोबथानि गासैखौबो दफाफोरखौ मावफुंनो थाखाय आबसुनिफ्राय जेरैखिजाया सरकारखौ नारसिनगोन एबा दाबि दैखांगोन 125th एमेन्डमेन्ट बिलखौ जेरैखिजाया मावनांगौनि थाखाय गोख्रों दाबि खालामदों मिरु दुलाराय बर' फरायसा आफादनिफ्राय दिनैनि समाव मख'नांगोन दि 125th एमेन्डमेन्ट बिलखौ लानानै गोबां जोंनि बर' हारिया आसा खालामनानै दङ आरो थाबैनो बे 125th एमेन्डमेन्ट बिला जाफुंगोन एबा जानानै फैगोन आरो बे 125th एमेन्डमेन्ट बिला जायोब्लानो गोबां बिटिआर गोरोबथानि दफाफोरा जाफुंगोन आरो जोंनि बिटिसि काउन्सिला गोख्रोंनिख्रुइ गोख्रोंसिन जागोन बेखौ बयबो फोथायनानै बे समाव 125th एमेन्डमेन्ट बिलखौ नेनानै दङ बे 125th एमेन्डमेन्ट बिलखौ लानानैबो मिरु दुलाराय बर' फरायसा आफादनि आफादगिरि खोरोमदाव औवारी बिथाङा माखासे मानि बाथ्रा बुङो दानिया फैदो बिदिब्ला बिटिआर गोजोन गोरोबथानि दफाफोरखौ जुदि थाबैनो मावफुङा अब्लानिया दुलाराय बर' फरायसा आफादनिफ्राय मा थांखि लागोन बेखौ बिथांनिफ्राय जों आबुङै खोनासंना लादोनि আমি তাত বিটিআর ৰেকৰ্ডক লৈ যেহেতু 2020ৰ যি চুক্তি আজিলৈকে অলৰেডি এইটো 6 ইয়াৰ্ছ বা 6 বছৰ মুকলি গ'ল তো ইয়াৰ ক্ষেত্ৰত বহুতো বুদ্ধিজীৱী তেওঁলোকে তাত আগভাগ লৈ আমাক এটা সাজেশন দিলে যে আহ্বান কৰিলে যে নিখিল বড়ো ছাত্ৰ সন্থা যিকোনো প্ৰকাৰত যিকোনো পন্থা লৈ আলোচনাৰ মাধ্যমে হওক বা আন্দোলন কৰি হওক বিটিআৰ ৰেকৰ্ডখন ইমপ্লিমেণ্ট কৰাৰ ক্ষেত্ৰত মানে তীব্ৰতৰভাৱে কাম কৰি যাব লাগে আৰু ইয়াৰ যেটো মূল ৰাজনীতিৰ দাবীৰ বিষয় আছিলে এই ৰাজনীতি দাবীখনৰ যাহাতে পূৰ্ণাংগভাৱে ইমপ্লিমেণ্ট হয় তেতিয়া মানে একৰ্ডৰ যেটো মেইন অবজেক্টিভ হেতু ফুলফিল হ'ব বুলি তেওঁলোকৰ সবে আশাবাদী আৰু প্ৰথমে মেইন পলিটিক্যাল অসমৰ লগত যেটো ইস্যু এতিয়ালৈকে পেন্ডিং হৈ আছে এটো আমাৰ ক্লজ 3 ৰ যেটো ক্লজ 3 ফেৰা 1 ৰ কথা আছে তাত বাউন্ডাৰী যি ইনক্লুজনৰ কথা বা গাঁও অন্তৰ্ভুক্তৰ কথা যি আছিলে এই গাঁও অন্তৰ্ভুক্তৰ যি প্ৰসেস এটো স্তব্ধ হৈ আছে এই কাৰণত আমি অসম চৰকাৰৰ পুনৰাই আহ্বান জনাইছো যাতে শোণিতপুৰ বিশ্বনাথ আৰু তাৰ লগত শিমলুগুৰি লখিমপুৰ ফাদৰ যি বড়গাঁও আমি দাবী জনাইছো সো এইকেইটা গাঁও গোটেইকেইটা অতি সোনকালে কমিশন গঠন কৰি বা আদৰা কামটো তেওঁলোকে আগবাঢ়ি যাব লাগে বুলি আমি অসম চৰকাৰৰ আহ্বান জনাইছো ইয়াৰ লগত কেন্দ্ৰীয় চৰকাৰৰ লগত যেহেতু মেইন একৰ্ডৰ সম্পৰ্ক থকা যি এমেন্ডমেন্টৰ ইস্যু আছে 125th এমেন্ডমেন্টটো হল সকলো নৰ্থ ইষ্টত থকা দুটা শিডিউলৰ কাৰণে ইয়াৰ কাৰণে যিখিনি সংশোধন বা যিখিনি সংশোধন হৈ গল বা বিটিআৰ ৰেকৰ্ডৰ পাছত বিটিআৰৰ যেহেতু তাৰ অন্তৰ্ভুক্ত হ'ব লাগে যে 46 মেম্বাৰ্স টু 60 মেম্বাৰ্স হোৱাৰ তাৰ অন্তৰ্ভুক্ত হ'ব লাগে তাৰ লগত এডিশনাল সাবজেক্টস যে এনেক্সাৰ 1 ৰ বিটিআৰ ৰেকৰ্ডত আহিছিলে এইকেইটা এডিশনালি পাৱাৰৰ 7 শিডিউলৰ আন্ডাৰত বদলিনক পাৱাৰ আনিব লাগে আৰু ইয়াৰ লগত ডাইৰেক্ট ফাইনেন্স যেটো আৰ্টিকল 280 এমেন্ডমেন্ট কৰি 6 শিডিউল সকলক ফাইনান্সিয়ালি সাউন্ড কৰা বা যি সেন্ট্ৰেল ফান্ডিংৰ ক্ষেত্ৰত বা বিটিসি বা 6 শিডিউল কাউন্সিলক মানে ফাইনান্সিয়ালি যেটো সহায় সেন্ট্ৰেলৰ এটো মানে এমেন্ডমেন্টত আহিব লাগে তো ইয়াৰ কাৰণে কেন্দ্ৰীয় চৰকাৰৰ এই মূল দাবী কেটা আমাৰ এতিয়ালৈকে পেন্ডিং হৈ আছে অতি সোনকালে যি সেশন চলি আছে বা অনাগত দিনত যাতে ভাৰত চৰকাৰে হেতু সোনকালে ইমপ্লিমেন্ট কৰি দিয়ে তাৰ কাৰণে আমি দাবী ৰাখিছো আৰু এই আলোচনাত সকলোৱে হেতু আহ্বান জনাইছে ইয়াৰ লগত